নমস্কাৰ, মই বিনয় বৰ্ণিলালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি কাচকলৰ অন্য ধৰণে বনোৱা এটা ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকেও বনাই চাবচোন, নিশ্চয় ভাল পাব। এতিয়া দেৰি নকৰোঁ, বলক ভিডিঅ'টোৰ মাজলৈ যাওঁ। এতিয়া 3টা কাচকল লৈছোঁ, লগত লৈছোঁ বিলাহী 2টা আৰু জলকীয়া। প্ৰথমতে কাচকলখিনি ভালকৈ ধুই এটা নিৰ্দিষ্ট আকাৰত কাটি বাকলিখিনি গুচাই লৈ এখন চামুচৰ সহায়ত মাজৰ অংশ অলপমান গুচাই লৈছোঁ, তেতিয়া সোনকালে সিজাত সহায় হ'ব। ইয়াৰ পাছত কাচকলখিনিত এচামুচ নিমখ, এচামুচ হালধি দি ভালকৈ সানি ডাঙৰ চামুচৰ এচামুচ বেচন দি আটাইখিনি মেৰিনেট কৰি লৈছোঁ। এইখিনি সময়তে এটা আলু দীঘল দীঘলকৈ কাটি লৈছোঁ। এতিয়া এখন কেৰাহী গেছত বহুৱাই তেল গৰম হ'বলৈ দি মেৰিনেট কৰি থোৱা কাচকলখিনি অলপ অলপকৈ আটাইখিনি ফ্ৰাই কৰি নমাই থৈ সেই তেলতে কাটি থোৱা আলুখিনিও ফ্ৰাই কৰি নমাই থৈছোঁ। এয়া আপোনালোকে দেখিছে, সৰু চামুচেৰে এচামুচ গোটা জিৰা দিছোঁ, সৰু সৰুকৈ কাটি লোৱা এটা পিঁয়াজ, আদা নহৰু অলপ খুন্দি লৈছোঁ, সেয়াও দিছোঁ, আৰু দিছোঁ তেজপাত 2 খিলা, লগে লগে দিছোঁ হালধি এচামুচ, আধা চামুচ জিৰা গুড়ি, আধা চামুচ ধনিয়া গুড়ি, জলকীয়া গুড়ি এচামুচ, আৰু দিছোঁ কিচেন কিং মছলা অলপ। এই আটাইখিনি ভালকৈ ভাজি বিলাহী পেষ্টটো দি দিছোঁ। বিলাহী পেষ্টটো দিয়াৰ লগে লগে অকণমান পানী যোগ কৰি ভাজি লৈ আগতে ফ্ৰাই কৰি ৰখা কাচকল আৰু আলুখিনি দি অকণমান সময় ভাজি তাত পানী দি ঢাকোন মাৰি সিজিবলৈ দিছোঁ প্ৰায় 2 মিনিটমান। এতিয়া 2 মিনিটৰ পাছত ঢাকনখন খুলি চাইছোঁ, কাচকলখিনি প্ৰায় সিজিলে। এতিয়া অলপমান নিমখ দিছোঁ, কাৰণ আগতে নিমখ দি ফ্ৰাই কৰি লৈছিলোঁ, সেইকাৰণে আপোনালোকে সোৱাদ অনুযায়ী নিমখটো দিব, আৰু অকণমান পানী দি আকৌ 1 মিনিটমান সময় ঢাকি সিজিবলৈ দিছোঁ। ইয়াৰ পিছতে ধনিয়া পাত দি নমাই থৈছোঁ। আপোনালোকে গ্ৰেভি হিচাপে খাব বিচাৰিলেও খাব পাৰে এনেকৈ, আকৌ জুলীয়া হিচাপে খাওঁ বুলি ক'লে অলপমান পানী থকাকৈ নমাই থ'ব। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন, নিশ্চয় ভাল পাব। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট কৰিব। যিসকলে নতুনকৈ মোৰ চেনেলটো চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।